बड'लेण्ड मुलुगसोलोंसालिनि गासै जेंनाखौ बोस्रांनानै गोग्गो सोलोंथाइनि आबहावा थासारि लाखिनो एबसुनि दाबि। भाइस चेन्सेलर प्रफेसर डक्टर BL आहूजाखौ लोगो हमनानै बे दाबिखौ खालामदों मिरु एबसुनि थान्दै हानजाया। दिनै एबसुनि आफादगिरि दिपेन बर'नि दैदेननायाव एबसुनि मोनसे थान्दै हानजाया बड'लेण्ड मुलुगसोलोंसालियाव हरखाब दावबायहैनानै भाइस चेन्सेलर प्रफेसर डक्टर BL आहूजाखौ लोगो हमनानै मुलुगसोलोंसालिनि जेंना सोलोंथाइ आयदानि सायाव गुवारै सावरायलायदों। सिगां समफोराव मुलुगसोलोंसालियाव सोमजिबोनाय जेंनाफोर जेरै थि समाव आनजाद खुङै, आनजादनि फिथाइ फोसावै, थि समाव नांगौ बायदि बिजाब मोनै, थि समाव मार्कशीट मोनै, बेफोर जेंनाफोरखौ बोस्रांनानै गोदानै गोग्गो सोलोंथाइनि आबहावा थासारि लाबोनो खावलायो। लोगोसे गोदानै हिन्दी, बेंगली, नेपाली डिपार्टमेन्ट लाबोनायजों लोगोसे प्रफेशनेल कर्स जेरै MSW, फिजिकल एडुकेशन, सोशियोलॉजी, मास कम्युनिकेशन डिपार्टमेन्ट जागायनाय आरो टीचिं आरो नन टीचिं स्टाफनि थिसनथाइनि बेलायाव बिटिआरनि सुबुंफोरनि मुलाम्फानि थाखाय 70% मासि थिखानायनि गेजेरजों थिसनथाइ होनायनि राहा खालामनो गोसोखां बिलाइनि गेजेरजों एबसुआ भाइस चेन्सेलर प्रफेसर डक्टर BL आहूजानि खाथियाव दाबि दैखाङो। ইউনিভার্সিটির সম্মানীয় ভাইস চেন্সেলর প্রফেসর BL आहूजा ডাঙৰীয়াৰ লগত এক আলোচনাত আমি মিলিত হওঁ। নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটি, কোকৰাঝাৰ জিলা কমিটি, ইয়াত ইউনিভাৰ্চিটি ইউনিট কমিটি আৰু ইউনিভাৰ্চিটি ইউনিয়ন বডি। আৰু মূলতঃ আমাৰ এই আলোচনাত প্ৰাধান্য হিচাপে শিক্ষা আৰু শৈক্ষিক যি পৰিৱেশ আৰু যি ব্যৱস্থা ইয়াৰ ওপৰত আমি আলোচনা কৰোঁ। আমাৰ দাবী যে বডোলেণ্ড ইউনিভাৰ্চিটি যি সময়মতে পৰীক্ষা পাতিব লাগে, সময়মতে ৰিজাল্ট ঘোষণা কৰিব লাগে আৰু কোনো পলম নোহোৱাকৈ এই যে পৰীক্ষা আৰু ৰিজাল্ট আৰু বাকী যিখিনি মাৰ্কশ্বিট দিয়াত কোনো যাতে পলম নহয় সেই দাবী আমি ৰাখিছোঁ। ইয়াত ৰিজাল্টৰ ক্ষেত্ৰত যাতে কোনো বেমেজালি নহয়, আগতে যিবিলাক ঘটনা পৰিঘটনা হৈ গ'ল সেই দাবী আমি ৰাখিলোঁ। চিলেবাছ এনেকুৱাকৈ বনাব লাগে যাতে আমি ৰেফাৰেঞ্চ বুক আৰু টেক্সট বুক সহজে আমি পাব পাৰোঁ, সেই কথাটো আমি দাবী ৰাখিলোঁ। ইয়াত নতুন ডিপাৰ্টমেণ্ট, হিন্দী ডিপাৰ্টমেণ্ট, বেংগলী ডিপাৰ্টমেণ্ট আৰু নেপালী ডিপাৰ্টমেণ্টৰ লগতে প্ৰফেচনেল কোৰ্চ MSW, ফিজিকেল এডুকেশ্যন, ফিলচফি, ছচিয়লজি, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম, আন এই ডিপাৰ্টমেণ্টবিলাক ইয়াত মানে আৰম্ভ কৰিব লাগে, এইটো আমি দাবী ৰাখিছোঁ। টিচিং আৰু নন টিচিঙৰ ক্ষেত্ৰত 70% বিটিআৰ অঞ্চলত লোকেল ইণ্টাৰেষ্টটো চাই পেলাই এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া আগন্তুক দিনত সেইটো আগবঢ়াই নিব লাগে, সেই কথাটো আমি আলোচনা কৰিলোঁ। এবছু আৰু বডোলেণ্ড বিশ্ববিদ্যালয় প্লেচমেণ্ট চেল যৌথভাৱে মিলি ইয়াতে চিভিল ছাৰ্ভিচ আৰু আদাৰ এলাইড কম্পিটিটিভ এক্সামৰ পাৰ্মানেণ্ট অৰিয়েণ্টেশ্যন কেম্পাছ আমি আৰম্ভ কৰিম 15 জুনৰ পিছত, সেই কথাটো আমি আলোচনা কৰিলোঁ। মূলতঃ বডোলেণ্ড বিশ্ববিদ্যালয়ত যি মানে দশকজোৰা এটা ইয়াত যি পৰিৱেশ আছিল, যি এটা ইয়াত বিভিন্ন মানে বিশৃংখলতা, বিভিন্ন ইয়াত এলিগেশ্যন আছিল, সেইটো নাইকিয়া কৰি পেলাই নতুন ভাইচ চেন্সেলৰে টিম বডোলেণ্ড ইউনিভাৰ্চিটি হিচাপে আগবঢ়াই লৈ যাই পেলাই ইয়াত আন্দোলনৰ বড়ো আন্দোলন, জাতীয় আন্দোলনৰ পিছত গঠন হোৱা বডোলেণ্ড বিশ্ববিদ্যালয়ৰ যি এটা ভৱিষ্যত মানে এটা নীতি বা ভৱিষ্যত এটা ভিজন, ইয়াত ৰাইজৰ যি আকাংক্ষা, ছাত্ৰ ছাত্ৰীৰ যি সপোন, এইটো বাস্তৱত যাতে কৰিব পাৰে। শ্বহীদৰ তেজৰ বিনিময়ত এই বিশ্ববিদ্যালয় হৈছিল আৰু সকলোৰে এটা আশা আছে পিছপৰা অঞ্চল আৰু নামনি অসমৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান, সেই গোটেই কথা নজৰ আৰু মনত ৰাখি পেলাই ভাইচ চেন্সেলৰ ডাঙৰীয়া বৰ্তমান যিগৰাকী দায়িত্ব পাইছে, নতুনকৈ তেওঁ জইন হৈছে, তেওঁৰ নেতৃত্বত বিশ্ববিদ্যালয় আগবাঢ়ি যাব লাগে, তাকে আমি কামনা কৰিছোঁ, দাবী জনাইছোঁ। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে এবছুৰ যিখিনি দাবী ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ কৰিবলগীয়া যিখিনি কাম আখৰে আখৰে পালন কৰা হ'ব, ৰূপায়ণ কৰা হ'ব আৰু সকলো কাম নিয়াৰিকৈ আগবঢ়াই নিয়া হ'ব, এই কথা তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতি ভৱিষ্যতে কিমান সম্ভৱ বা সফল হয় আমি তাৰ কাৰণে আমি বাট চাম আৰু আগন্তুক দিনত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ স্বাৰ্থত যিকোনো
আমি মাত মাতি যাম আৰু যিকোনো কথা আমি ইয়াৰ মানে ভাল চিন্তা কৰি পেলাই আগবাঢ়ি যাম আৰু সকলো দিশ ছাত্ৰ ছাত্ৰী মংগলৰ কাৰণে আমি সদায় বডোলেণ্ড বিশ্ববিদ্যালয়ৰ স্বাৰ্থত আমি কাম কৰি যাম এই কথাকে আমি ব্যক্ত কৰিলোঁ। गोजौ सोलोंथाइ लानो गोसो जानाय HS आनजाद उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। जारागुरिनि गोविंद बसुमतारी कलेजाव BSAT सेमेस्टारनि थाखाय फरायसाफोरनि मुं थिसननाया सोलिगासिनो। 2024-25 सोलोंथाइ बोसोरनि थाखाय BSAT सेमेस्टारनि मुं थिसननाया सोलिगासिनो दं गोविंद बसुमतारी कलेजाव। बड'लेण्ड मुलुगसोलोंसालिजों गनायथि जानाय क'क्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय जारागुरिनि गोविंद बसुमतारी कलेजा फरायसाफोरनि थाखाय एसेल' फिसावनो फरायसाफोरनि थाखाय मुं थिसननाय खाबु लानानै फैदों। गिबि मुं थिसनगोन 100 फरायसाफोरनि थाखाय माखासे स्पेशल अफारजों लोगोसे गुबुन गुबुन रोखोमनि बेसेन होनाङै क्लासफोर जेरै स्पोकेन इंलिश, सेल्फ डिफेन्स, कम्पिउटार कर्सनि खाबुजों लोगोसे फरायसाफोरनि कलेजाव थांलाय फैलायनि थाखाय बेसेन होनाङै बास सिबिथायनि खाबु होनाय जायो। गोविंद बसुमतारी कलेजा फरायसाफोरा गावनि गोसो बायदियै साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे गोबां थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनि खाबुखौबो फरायसाफोरा मोननो हागोन आरो बे खेबनिफ्राय गसाइगाव फरायसालिमानि सिङाव फरायसाफोरा गावनिनो आंगो गोविंद बसुमतारी फरायसालिमायावनो आनजाद मिरु एबा आनजाद होनो हागोन। बेनिखायनो गोदानै HS आनजाद उथ्रिनाय फरायसाफोरा गोविंद बसुमतारी फरायसालिमायाव बाङाय बेसेनावनो एडमिशन लानानै गोबां खाबुफोरजों गोजौ आरो गोग्गो सोलोंथाइनि खाबुखौ लादो। बांसिन मिन्थिनो थाखाय 9101784754 7002271929 97066808878 मबाइल नम्बराव फोनांजाब खालामदो।